নমস্কাৰ টাইম ফৰ নেচাৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ মই নাৰ্চাৰীৰ পৰা কি আনিলোঁ সেয়া পাছৰ পৰ্যায়ত ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব আৰু সেয়েহে আজি লৈ আহিছোঁ এই ভিডিঅ'। এইটো টাইপৰ ছালভিয়া মই আনিছোঁ। এইটো অকণমান চকলেট টাইপৰ আৰু এটা গ্ৰীণ টাইপৰ ৰেড আছেই। আৰু এয়া হৈছে ভিংকা বিভিন্ন কালাৰৰ আছে। আপোনালোকে এয়া চাব পাৰে বিভিন্ন কালাৰৰ ভিংকা। তাৰপিছত সেয়া পেটুনিয়া কি ফুলিব সেয়া পিছতহে গম পোৱা যাব। এয়া এই নাৰ্জী বহুত ধুনীয়া ফুলে, আপোনালোকক মই দেখাম। তাত ফুলি আছিলে নাৰ্চাৰীত, ফুলিলে মানে নিশ্চয় শ্বেয়াৰ কৰিম। আৰু এয়া ডাইনথাছ আছে। মই আগতেও বহুত পুলি আনিছোঁ, লগাই থৈছোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, মাত্ৰ এতিয়া অলপমান মই দেখাই দিছোঁ। আৰু এয়া হৈছে পিটুনিয়া, পেনজি, এইবিলাক ৰুবৰ কাৰণে খুবেই ভাল। 20 টকা লয় এনেকুৱাবিলাক, আপোনালোকে বনাই ল'ব, ফুটা কৰি ল'ব। তাৰপিছত এয়া এনেকুৱা টিং আনিছোঁ 10টা, এটাত 12 টকাকৈ পৰিছে। আৰু এয়া দেখিছেনে, ফুটা কৰি ল'ব চবফালে ভালদৰে। এনেকুৱা টিং আনিছোঁ। আৰু এয়া হৈছে ফ্লক্স মই দুজোপাকৈ ৰুই থৈছোঁ, কিন্তু কুকুৰাই ধ্বংস দিছে। আৰু এয়া হৈছে চিলভাৰ ডাষ্ট, আৰু এইকেইটা মই ৰুই থৈছোঁ। আৰু মোৰ বাহিৰত বহুত ফুল আছে। আৰু এয়া কেইটামান আপোনালোকক মই ৰুই দেখাম। এয়া আমাৰ যিটো ধান, পতান ধান, এতিয়াতো কৃষি বতৰ আৰু কৃষি চপোৱা বতৰ, যিহেতু ধানৰ বহুত পতান ওলাব, আপোনালোকে থৈ দিব, ফুলত বহুত কাম আহে। আৰু এয়া হৈছে গোবৰবিলাক শুকান গোবৰ, ধুনীয়া পিয়ৰ শুকাই চালি পিনি ইয়াৰ তৈয়াৰ কৰা হৈছে। আৰু এয়া হৈছে মাটিৰ গাৰ্ডেন চইল। মই যিহেতু বহুতকেইটা পুলি লগাম, সেইকাৰণে একেলগতে মিশ্ৰণটো লৈ লৈছোঁ। এয়া গাৰ্ডেন চইল, তাৰপিছত বালি। এইটো আমাৰ ঘৰ বনাবলৈ যিটো বালি ইউজ কৰা হয়, ৰিভাৰ চেণ্ট, সেইটোৱে মিলাইছোঁ অলপ। এয়া আৰু ইয়াত আপোনালোকে দিব DAP বহুত ধুনীয়া গ্ৰ'থ হয়। যিকোনো ফুলত আপোনালোকে দিব পাৰে, ধুনীয়াকৈ গ্ৰ'থ কৰে আৰু খুব সোনকালে ফুলো ফুলে। এয়া DAP বহুত নিদিব, কোৱান্টিটিটো চাই দিব। আপোনালোকে কিমান মাটি লৈছে, সংমিশ্ৰণখিনি কিমান লৈছে, সেই হিচাপত দিব আপোনালোকে DAPটো। বেছি দিলে কি হৈ যায়, গছজোপা মৰি যোৱাৰ চান্সো থাকে। আৰু এয়া দেখিছেনে, মই মাটিবিলাক গুৰি কৰি অকণমান ভাঙি দিলোঁ, আৰু এনেকুৱা হৈছে। খুব ফচফচীয়া মাটিটো হ'ব লাগে, যাতে পানী দিলেই লগালগ ওলাই যায়। মাটিখিনিয়ে যিখিনি পানী ল'ব লাগে ল'ব, আৰু যিখিনি এক্সট্ৰা ৱাটাৰ সেইখিনি ড্ৰেইনেজ হ'লেদি উলিয়াই দিব। সেইকাৰণে মাটিটো সদায় এনেকুৱা টাইপৰ অলপমান ল'ব লাগে। আৰু এয়া হৈছে কাঠৰ গুড়ি, আপোনালোকে ফুটাকেইটা বন্ধ কৰিবলৈ দিব পাৰে, নহ'লে বা শিলগুটিও দি ল'ব পাৰে। মই আপোনালোকক কৈ দেখাইছোঁ, এয়া শিলগুটি দি ল'ব বাটকেইটা বন্ধ কৰি। নহ'লে কি হয় যে, পানী আমি যদিহে নিদিওঁ, তেতিয়াহ'লে কেতিয়াবা জমা হৈ যায়। তাৰপিছত পুলিটো ফাংগাছ লাগি গেলিও যাব পাৰে, বা পানী অত্যাধিক হোৱাৰ কাৰণে গছজোপা মৰিও যাব পাৰে। সেইকাৰণে আপোনালোকে এইটো কৰা খুবেই প্ৰয়োজন। শিকাৰুসকলক মই কৈছোঁ, যিসকলে জানে তেওঁলোকেতো জানেই। এতিয়া মই আপোনালোকক ৰুই দেখাম। এয়া মই লৈ লৈছোঁ সংমিশ্ৰণ, আৰু এয়া বৰ বেছি আপোনালোকে হেৰি নকৰিব, পুলিটো চাই ল'ব কিমানটো হয়। মই ইয়াত ডাইনথাছ ৰুই দেখাইছোঁ আপোনালোকক। এনেকৈ আঙুলিটো ভৰাই দিব আৰু এনেকৈ উলটিয়াই দিব। আৰু অকণো ডিষ্টাৰ্ব নকৰাকৈ ৰুই দিব। ভাল ধৰণে এইফালে মাটি সোমোৱাই আপোনালোকে ধুনীয়াকৈ পুলিটো ৰুই ল'ব। সেইখিনিতো জানেই। আচলতে আমি সকলোৱে পুলি কেনেকৈ ৰুব লাগে জানোৱেই। মই মাত্ৰ এনেই যিসকল শিকাৰু আছে, তেওঁলোকৰ কাৰণে সহায় হ'ব বুলি মই ভাবি এয়া ৰুই দেখালোঁ। এনেকৈ তাৰপিছত পানী দিব, আৰু এদিনৰ কাৰণে আপোনালোকে ছাঁত ৰাখিব। এয়া মই গোটেই সোপা ৰুই ল'লোঁ। এতিয়া ইয়াত
পানী দিম। পানী দিলে চাব আপোনালোকে, মই পানী দিয়াৰ লগে লগে যিখিনি পানী মাটিখিনিয়ে ল'ব আৰু এক্সট্ৰা পানীখিনি উলিয়াই দিব। এয়া মই প্ৰথম কেইজোপাত দিছোঁ, পিছত মই দেখামহি ইয়াৰ পানী পটাপট শেষ হৈ যাব। মগ লৈ দিব। ফাৰ্টিলাইজাৰ আপোনালোকে যে দুদিনমানৰ পিছত দিব, এতিয়াই প্ৰয়োগ কৰি নিদিব। DAP দিয়াই আছে যিহেতু। পিছত আপোনালোকে ভাৰ্মি কম্প'ষ্ট সেয়া দিব, কেঁচুসাৰ, আৰু DAP আপোনালোকে দিব পাৰে অকণমান সতেজ হৈ ল'লে। তাৰপিছত আপোনালোকে দিব পাৰে সৰিয়হ তেল পিছাৰ পিছত যি বাকলি ৰৈ যায় লদা লদাকৈ, সেইবিলাক শুকাই থৈ দিয়া থাকে। আপোনালোকে নাৰ্চাৰীত সুধিলেও পাব। সেইবিলাক আনি পিনি আপোনালোকে অলপ পৰিমাণ লৈ পিনি পানীত গুলি ল'ব সম পৰিমাণে, আৰু সেয়া 10 দিনৰ মূৰে মূৰে দিব। খুবেই ভাল হয়। মই আপোনালোকক পাৰিলে কেতিয়াবা শ্বেয়াৰ কৰিম। সেইটো দিব 10 দিনৰ মূৰে মূৰে, খুব ধুনীয়া ফুল ফুলিব। আৰু DAP এয়া DAP পৰিমাণ 3-4টা সেনেকৈ দিলেও হ'ব। এতিয়া দিব নালাগে, যেতিয়া গ্ৰ'থ হ'ব, অলপ ফুলিব হ'ব, তেতিয়া দিলে হয়। এয়া দেখিছেনে, পানী দিয়াৰ লগে লগে তলেদি ওলাই গ'ল। যিখিনি মাটিয়ে ল'ব লাগে লৈছে, আৰু এক্সট্ৰাখিনি উলিয়াই দিছে। এনেকুৱা হ'ব লাগে। আৰু বহুতে জানে, আৰু যিসকল নাজানে মই সেইসকলকহে কৈ আছোঁ, তেওঁলোকে সুবিধা হ'ব। এয়া মই সকলোতে দি লওঁ। এয়া এনেকুৱা অকণি অকণি টাবত থকা মই ৰুই দেখাইছোঁ। এনেকৈ খোজ মাৰি দিব, নহ'লে বা আপোনালোকে অলপমান টকিয়াও ল'ব পাৰে। এয়া এনেকৈ অকণো ডিষ্টাৰ্ব নকৰাকৈ ৰুই দিব। পেনজি হয়। ঠিক এইদৰে এনেকৈ ৰুই দিব। খুব বেছি হেঁচি নিদিব, যিহেতু ইয়াৰ খুব সৰু সৰু হয়, আৰু এয়া থাকে, সেইকাৰণে আপোনালোকে যেতিয়া নাৰ্চাৰীৰ পৰা এনেকুৱা ধৰণৰ পুলিবিলাক আনিব, বালি অলপ লৈ পিনি তাত পানী দি এনেকৈ থৈ দিব। 2 দিনমানৰ পিছত ৰুওঁ বুলি ক'লে মানে। আৰু এয়া ডালিয়া, আৰু এনেকুৱা মই বজাৰৰ পৰা আনিছিলোঁ, মুঠি 10 টকাকৈ লয়। কি ফুলিব মই নাজানো। আৰু এয়া ফ্লক্সটোহে চিনি পাওঁ, আৰু এইকেইটা কি ফুল কৈছিলে মই পাহৰিলোঁ। ফুলিলে আপোনালোকক দেখাম। এনেকুৱাকৈ 6টা-7টামান থাকে পুলি। আৰু এতিয়া মই যিহেতু ৰুবলৈ সময় নাই, গতিকে মই এনেকৈ কৰি বালিত থৈ দিওঁ, তেতিয়া সতেজ হৈ থাকে। এয়া আৰু এমুঠা লৈছোঁ। এইবিলাক কি ফুলিব পিছতহে গম পোৱা যাব। আপোনালোকে চিনি পাইছে যদি ক'বচোন। ইয়াৰো 6-7টা পুলি এনেকৈ বান্ধি থৈ দিয়া থাকে। এয়া মই এনেকৈ থৈ দিছোঁ। এয়া হাইব্ৰিড ডালিয়াটো হয়, ফুলিলে আপোনালোকক শ্বেয়াৰ কৰিম। আৰু এয়া হৈছে এষ্টাৰ। খুব ধুনীয়া ফুল হয়। এই এষ্টাৰো মই 10 টকা তেনেকৈ 8টামান পাইছোঁ পুলি। ইন্দ্ৰমালতীৰ নিচিনাই ফুলে। আপোনালোকক মই দেখাম ফুলিলে, সকলো ফুলিলে দেখাম আপোনালোকক। এয়া আপোনালোকক দেখাই দিছোঁ মই এবাৰ গোটেইবিলাক। এয়া ফ্লক্স, আৰু এনেকৈ থৈ দিছোঁ সকলোবিলাক।